লাগিল, বেজাৰ লাগিল, হীৰা ভাগি গ'ল। অসমত মিনিটতে 2020 চনৰ পৰা কেলেংকাৰী হ'ল। এই কেলেংকাৰী মনৰ ভাৱৰ পৰা যাব নোৱাৰা হ'ল। শুই থাকিলেও ৰাতি সপোনৰ কথা, কৰোণাৰ কথাই ভাবোঁতেই দিনকাল গ'ল। বেয়া লাগি গৈছে অসমত মোৰ নাথাকো লাগে। কিমানো ভিতৰতে ৰুমতে টাইম পাছ কৰি মোৰ মনত বৰ বেজাৰ লাগে। বেয়া লাগিছে অতিতকৈ মোৰ শিক্ষাবিদ্যাৰ কাৰণে। মই শিক্ষাবিদ্যা নহ'লেও যদি ল'ৰা ছোৱালীবোৰ মিছাতে ডাঙৰ কৰিলে, শিক্ষাবিদ্যা লাইনতো অনলাইনবোৰ চলিল, ল'ৰা ছোৱালীক মাকে মোবাইল কিনি দিব, অনলাইননো কেনেকৈ চলাব পাৰিম। এই কথা ইমানতে চাকি বন্তিও নজ্বলা হ'ল। ক'তো সকাম নিকাম কৃষ্ণ কীৰ্তন ঘোষাটো আজিকালি পুলিচ সোমাবলৈ হ'ল। প্ৰশাসনে মেলি দিছে অৰ্ডাৰ হ'ল। অসমখনত সকলো প্ৰতিদিনে পেপাৰ বদলি হ'ল। দুখ লগাৰ কথাবোৰ শুনিলে মনত বেজাৰ লাগি আহে। ঘৰত থাকিবলৈ মন নাযায়, ইছাতি বিচাতি কৰে। কৰোণাৰ পৰা ওলাই যাব নোৱাৰোঁ, গাত লাগি আহে। সিঘৰলৈ যাব নোৱাৰোঁ, পুলিচে টীকাকৰণ দিয়ে। হুলস্থুল বাঢ়ি গৈছে, দেশৰ সঞ্জাল হ'ল। অসমত অৰ্ডাৰ আহিছে, কৰোণা ক'ত সোমাই গ'ল। কৰোণাৰ ভেকচিন সকলো দিবলৈ দিছে। চৰকাৰে সদায় ইংগিত দি আছে কৰোণাক ইয়াৰ পৰা খেদিব লাগে। কিন্তু কৰোণা 20 চনত মহিমা আছে। এই কৰোণাক খেদিব পৰা কাৰ দাঁত গজিব পাৰে। কিন্তু দুখ লাগিছে, বেজাৰ লাগিছে, মনত বেজাৰ হ'ল। ভগৱানেও সকলোকে আমাক এৰি দিবলগীয়া হ'ল। হে প্ৰভু দয়া কৰা, আমাক বচোৱা। আমাৰ সৰু সৰু ল'ৰা ছোৱালী শিশু আছে, তুমি চকু মেলি চোৱা। দুখতে বেদনা কৰি কেনেকৈ চলিম, পঞ্জাৱ চাউলকেইটা খাই ল'ম, কেনেকৈ থাকিম। আলু পিঁয়াজ দাম সকলো বাঢ়ি গ'ল। গাড়ী গোৱা ৰজপথত ক'তো নচলা হ'ল। ইমানৰ কথাখিনি ইমানতে কওক।